বন্ধুসকল মই মিনাক্ষী আপোনালোক সকলোকে মোৰ চেনেল FooDie উইথ মিনাক্ষীলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি মই আপোনালোকলৈ এটি সৰু মাছৰ ৰেচিপি লৈ আহিছো এইটো হয়তো বহুতেই জানে তথাপিও আজি মইনো কেনেকৈ এই ৰেচিপিটো বনালো তাকে আপোনালোকৰ লগত শেয়াৰ কৰিলো গতিকে আহক আজিৰ এই ভিডিঅটো আৰম্ভ কৰো ইয়াৰ বাবে মই লৈছো দুটা ডাঙৰ সাইজৰ পিয়াজ এচামুচ লৈছো সৰিয়হৰ পেষ্ট এচামুচ লৈছো আদা নহৰু পেষ্ট 4-5টা মান লৈছো জলকীয়া আৰু এখিনি লৈছো সৰু মাছ এখিনি মই আগতে ভাজি থৈছিলো আৰু দুটা লৈছো বিলাহী এনেদৰে কাটি লৈছো এতিয়া মই গেছটো জ্বলাই পেনখন ইয়াত বহাই দিছো আৰু এখন গৰম হোৱাত ইয়াত মই ডাঙৰ চামুচেৰে প্ৰায় 3 চামুচ মান সৰিয়হৰ তেল দিছো এখিনি ভালদৰে গৰম হ'বলৈ দিছো এতিয়া মই ইয়াত এচিকুটমান নিমখ ছটিয়াই দিছো আৰু ইয়াত মই পিয়াজ আৰু জলকীয়াখিনি দি ভালদৰে ৰঙচুৱাকৈ ভাজি লম মোৰ এখিনি ভাজি লোৱা প্ৰায় হৈ গৈছে এতিয়া মই ইয়াত আদা নহৰু পেষ্টখিনি দি দিছো আৰু এইখিনি ভালদৰে ভাজি থাকিব যেতিয়ালৈকে ইয়াৰ কেঁচা গোন্ধটো গুচি নাযায় এতিয়া মই ইয়াত বিলাহীখিনি এড কৰি দিছো আৰু গুটেইখিনি ভালদৰে লাৰি থাকিব চাব যাতে মছলাখিনি তলত লাগি নাযায় এতিয়া মই ইয়াত সোৱাদ অনুসৰি দিছো নিমখ প্ৰায় এচামুচ মান দিছো হালধি গুৰি আধা চামুচ মান দিছো জিৰা গুৰি আৰু গুটেইখিনি আকৌ ভালদৰে মিক্স কৰি দিছো এই গুটেইখিনি ভালদৰে ভাজ খোৱাত মই ইয়াত আধা চামুচ মান চেনি দি দিছো চেনি দিলে কালাৰটো ভাল আহে লগতে টেষ্টটো খুব ধুনিয়া হয় এতিয়া মই ইয়াত ভাজি থোৱা মাছখিনি এড কৰি দিছো এতিয়া আকৌ গুটেইখিনি ভালদৰে মিক্স কৰি ল'ব এই গুটেইখিনি ভালদৰে ভাজ খোৱাৰ পিছত মই ইয়াত পানী এড কৰি দিছো পানী মই বেছি নিদিও কাৰণ মই এইখিনি থুপথুপিয়া কৰি ৰাখিম আৰু থুপথুপিয়া কৰি ৰাখিলে ইয়াৰ সোৱাদটো খুব ধুনিয়া হয় এতিয়া মই ইয়াত পেষ্ট কৰি থোৱা সৰিয়হখিনি আৰু 1/4 চামুচ জালুকৰ গুৰি এড কৰি দিছো আৰু গুটেইখিনি ভালদৰে মিক্স কৰি দিছো আৰু এইখিনি ঢাকন মাৰি ভালদৰে উতল আহিবলৈ দিছো মাজে মাজে মই এইখিনি লাৰি দিছো যাতে তলত বহি নাযায় দেখিছেনে এইখিনি খুব ধুনিয়াকৈ উতল আহি গৈছে আৰু মই যিমানখিনি ডাঠ কৰি ৰাখিব বিচাৰিছিলো সিমানখিনি ডাঠ হৈ আহিছে এতিয়া মই ইয়াৰ গেছটো অফ কৰি দিছো আৰু এটা বাটিত উলিয়াই লৈ আপোনালোকক পৰিবেশন কৰি দেখাইছো ইয়াৰ বাবে মই ওপৰত অকমান ধনিয়া পাত ছটিয়াই দিছো দেখিছেনে এইখিনি দেখিবলৈ খুবেই ধুনিয়া হৈছে লগতে খাবলৈও হিমানেই টেষ্টি হৈছে আগতে যদি আপোনালোকে এইটো ৰেচিপি ট্ৰাই কৰা নাই এবাৰ নিশ্চয়কৈ ট্ৰাই কৰক আৰু আজিৰ এই ভিডিঅটো চাই যদি আপোনালোকে ভাল পালে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশন পাই যায় আজিৰ এই ভিডিঅটো ইমানতে সামৰণি মাৰিছো নমস্কাৰ